10 বছৰ আজি মোক কি বুলি মাতা কৈ দে কেকটো আমি কাটিলে হ'ব নাই কেলে বেলুন দে মোক দে মোকো দে আকৌ 5টা মান হাই এভৰিৱান সকলোকে ৱেলকাম মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো অকণমান স্পেচিয়েল হ'ব কিয়নো আমাৰ ছোৱালীকেইজনী আজি জন্মদিন ছোৱালীকেইজনী মানে আমাৰ দাদাৰ ছোৱালী হয় দুইজনী টুইনছ তাহাঁতকেইজনী মানে আজি জন্মদিন আছে চ' যিহেতু আজি দেওবাৰ ঘৰতে আছোঁ সেইকাৰণে ভাবিলোঁ অকণমান এনেই ডেক'ৰেট কৰি দিওঁগৈ বেলুন চেলুন লগাই এনেই যোৱা বছৰটো আমিয়ে কৰিছিলোঁ পাপুলি মই তেনেকৈ আমি গোটেইখিনি লাগি ভাগি অকণমান সৰুভাগে চেলিব্ৰেট এটা কৰোঁ আৰু চ' ভিডিঅ'টো এতিয়া দেখুৱাই থাকিম আপোনালোকক এতিয়া তাত যাম বেলুন চেলুনবোৰ ধুনীয়াকৈ ফুলাম চ' বাকী ভিডিঅ'বোৰ আপোনালোকলৈ মই দি আছোঁ এতিয়া আমি বেলুন ফুলাম দেই বেলুন ফুলাই দিম দেই এতিয়া বেলুন দে মোকো দে আকৌ 5টা মান এইফালে এখেতে 3টা বজাতে উঠিয়ে বেলুন ফুলাই আছে দেই দিয়া কেইবছৰ হ'ল আজি কওঁ 10 বছৰ আজি কেইবছৰ হ'ল কৈ দিয়া বাই হা কেইবছৰ হ'ল নি কৈ দিয়া আকৌ কেইবছৰ হ'ল 10 বছৰ নাই হোৱা তই ক তহঁতৰ মায়ে কৈছে বোলে 40 বছৰ হ'ল তহঁতৰ হয় নি এনেই ক ইফলা 40 বছৰ হ'ল নি তহঁতৰ হা কেইবছৰ হ'ল 40 বছৰ হ'ল বুঢ়ীয়ে হ'লি দেখোন তহঁতি বুঢ়ী হ'লি বুলি কৈছে যে পিয়ে কৈছে পিক মাত এই মোক কি বুলি মাতা কৈ দে ৰঙা আম্মা নে নঙা আম্মা বেলুন ফুলাব লাগে নে দলিয়াব লাগে ঐ বেলুনবোৰ চব দলিয়াই আছোঁ যে তই ঐ বাই তই বাৰ্থডে কি খোৱাবি আছে সেইটো কৈ দে আৰু কি মাংস এই কেইটা হাঁহ কেইটা 2টা হ'ব জানো আমি এটা অকলে পাপুলি এটা পিয়ে খাব এটা মই খাম হ'ব নাই নুজুৰিব নহয় দিয়া আৰু আনিব কজা যা Please, no! আমাৰ বেলুন ফুলাই হৈ গ'ল এতিয়া ডেক'ৰেশ্যন কৰিও হৈ গ'ল এইখিনি যেনে তেনে লগাই দিলোঁ আৰু এখাই গৈছে এতিয়া এটা এইফালে লগালোঁ এটা এইফালে এইটো এনেকৈ কৰি য'তে কেকটো আমি কাটিলে হ'ব নাই তই শুন কেকটো আমি কাটিলে হ'ব নাই কেলে তহঁতৰ বাৰ্থডে নহয় ন পাপুলি বি মোৰ বাৰ্থডে এই তাই মোৰ বাৰ্থডে হ'ব তই হ'ব নে নহ'ব সেইটো ক ঘূৰি আছোঁ যে তই ঐ কেক আমি কাটিম তই কাটিব নাপাৱ দন্দুৰি তই কাটিব নাপাৱ দন্দুৰি One eternity later. খাটা নুকুটাবি যাওক One eternity later. তো আপোনালোকক এতিয়া মানে দিনৰ গোটেইখিনিতো দেখুৱালোঁ কেক চেক কটা বা বেলুন চেলুন ফুলোৱা এনেকৈ বা বাকী চব যি হওক চব আপোনালোকক দেখুৱালোঁ এতিয়া মানে ৰাতি খানাটো আছে আমাৰ মানে অকণমান মাংসটো অকণমান শ্বৰ্ট হ'ল সেইকাৰণে মানে আকৌ আহিলোঁ আমি মাংস নিবলৈ এতিয়া পাপুলি মই আহিলোঁ এতিয়া মাংস পাপুলি সেই তাত লৈ আছে এই দোকানখনত পাপুলি লৈ আছে এতিয়া ঘৰত গৈ বাকী ভাত চাত খাম আৰু এতিয়া ভিডিঅ'টো তাৰপৰা শেষ কৰিম তাৰপৰা আৰু অকণমান দেখুৱাম আৰু মাংস চাংস এনেকৈ বনোৱা আমাৰখিনি তো আমি এতিয়া মাংস আনি পাই গ'লোহি আৰু এইফালে আমাৰ বৌৱে বনাই আছে মাংসটো আৰু তাৰ ছাইডতে আপোনাৰ মাছ ফ্ৰাই কৰি আছে তাৰপৰা আমি লাহেকৈ ভাত খাম আৰু এইফালে আপোনালোকক মাংস বনোৱাটো দেখুৱাই দিলোঁ এতিয়া মাংসটো বনি আছে তাৰপৰা অকণমান লাহেকৈ ভাত খাম আৰু তাৰপৰা ভাত পানী ধুনীয়াকৈ ৰেডি হৈ গ'ল এতিয়া ভাতটো খাম আৰু মই এতিয়া মানে ভৰি চুৰিবোৰ ধুনীয়াকৈ ধুই ল'বলৈ আহিলোঁ হাত চাতবোৰ এতিয়া ভাতটো খাম আৰু তাৰপৰা হ'ব Anxiety keeps on eyeing me, trying to rewrite my destiny, but I won't let it silence me. No, I won't let it conquer me. So
solo. Yeah, I ride alone. আজি ভিডিঅ'টো ইমানেই আছিল চ' সকলোৱে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কি কৰিব লাগিব মানে সকলোৱে লাইক কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে বাই 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 দিয়া বাই বাই